Hey guys, যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। ৰেংগনি চেনেলত সম্প্ৰচাৰিত হৈ থকা মৌনকীয়া ধাৰাবাহিকখনত স্বপ্না চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী আচলতে হয় কোন, ঘৰ ক'ত, কাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে, এই সকলোবোৰ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। বলকচোন ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। ৰেংগনি চেনেলত সম্প্ৰচাৰিত হৈ থকা মৌনকীয়া ধাৰাবাহিকখনত স্বপ্না চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী আচল নামটো হৈছে কৃষ্ণা কল্যাণী বৰুৱা। জনপ্ৰিয় অভিনেত্ৰী কৃষ্ণা কল্যাণী বৰুৱা ঘৰ হৈছে শিৱসাগৰত। তেওঁৰ জন্ম হৈছিল 15 আগষ্ট তাৰিখে। জনপ্ৰিয় অভিনেত্ৰী কৃষ্ণা কল্যাণী বৰুৱা পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে তেওঁৰ পৰিয়ালত মাক দেউতাক, এজন ককায়েক, এগৰাকী বায়েক, এগৰাকী ভনীয়েক আছে আৰু লগতে এগৰাকী আইতাক আছে। তেওঁৰ মাকৰ নাম হৈছে মাতু গগৈ বৰুৱা আৰু দেউতাকৰ নাম হৈছে দীপেন বৰুৱা। জনপ্ৰিয় অভিনেত্ৰী কৃষ্ণা কল্যাণী বৰুৱা শিক্ষাগত অৰ্হতাৰ বিষয়ে ক'বলৈ গ'লে তেওঁ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে। কৃষ্ণা কল্যাণী বৰুৱাই অভিনয় কৰা দুখনমান চিৰিয়েলৰ নাম হৈছে বেহাৰবাৰী আউটপোষ্ট, পুৱতি তৰা, বৰুৱা সংসাৰ ইত্যাদি, আৰু তেওঁ বহুতো ছবিত অভিনয় কৰিছে। তাৰ ভিতৰত হৈছে অৰ্জুন সংগ্ৰাম, আৰু তেওঁ 2022-23 বৰ্ষৰ হেঙুল থিয়েটাৰৰ লগত জড়িত আছিল। বৰ্তমান জনপ্ৰিয় অভিনেত্ৰী কৃষ্ণা কল্যাণী বৰুৱাই মৌনকীয়া ধাৰাবাহিকখনত স্বপ্না চৰিত্ৰত অভিনয় কৰি দৰ্শকক মন জয় কৰিবলৈ সক্ষম হৈছে। আপোনালোকে বাৰু স্বপ্না অভিনয় চাই কেনেকুৱা পাইছে মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই। মৰম সানি দিম তোমাৰে দেহত, সপোন আঁকি দিম প্ৰতি পদকত, ইয়াৰে কোণত